নয়ন দা আজিৰ ৰেচিপিখন কি আছে? আজিৰ ৰেচিপিখন আছে আপোনাৰ মচুৰ দাইল আৰু গাহৰি। বলকচোন তেনেহ'লে আজি মই মচুৰ দাইল আৰু গাহৰি কেনেকৈ নমস্কাৰ, মই নয়নজ্যোতি পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ডিউটিৰ পৰা গৈ চিধা আৰু গাহৰি ডেলিভাৰী দিবলৈ আহি গ'ল। এইফালে ভেজ গাহৰি মাৰি দিলোঁ আৰু একদম আধা কেজি বেছি আৰু তাৰপিছত গা ধুই ল'লোঁ। গা ধোৱাৰ পাছত আৰু লাহেকৈ কাপোৰকেইটা মেলি থৈ হৈ গৈ বুলি পিনে ওলাইছোঁ ওপৰত। বতাহ মাৰি আছে এইপিনে ৰাতি দিনে সদায় মাৰি আছে, কিন্তু বৰষুণ দিয়া নাই। বতাহত মানে মানুহ বেমাৰ কৰি দিব আৰু ওপৰত পোৱা বতাহ। তাৰপিছত এইফালে জলকীয়া জুপি ফালে আহিলোঁ। জলকীয়া জুপি চাওঁচোন পকি আছে, সৰু সৰু হৈ আছে বাৰু, পকি হৈ আছে। তাৰপিছত মই ভাবিলোঁ ছিঙি পিনি লৈ যাওঁ। এইকেইটা জলকীয়াকেইটা পাতটো নাই, সৰিলে পানীও দিয়া নাই এইকেইদিন, বতৰটো যেনেকুৱাহে কৰিছে সেইকাৰণে পানী দিবলৈ হোৱা নাই। জলকীয়াখিনি মানে সৰু সৰু হৈছে। প্ৰথমত যেতিয়া লাগিছিলে সেইকেইটা অকণমান ডাঙৰ ডাঙৰ আছিলে বাৰু, এতিয়া পোৱা সৰু সৰু আছিলে। তথাপিতো 4-5টামান ওলালে, মই আৰু ছিঙি লৈ গ'লোঁ। তাৰপিছত গাৰ্ডেনখন অকণমান চাওঁ বুলি পিনে ভাবিলোঁ। গাৰ্ডেনত মানে পানী দিয়া নাই এইকেইদিন, 2-3 হৈ গ'ল। মই ভাবিলোঁ মৰি থাকিছে নেকি বুলি অলপ মানে গৈ চাই লৈছোঁ। অকণমান যদি পানী অকণমান প্ৰব্লেম হয় তেতিয়া দি থৈ গ'লোহেঁতেন। এতিয়া কিন্তু তথাপি হোৱা নাই। আজি যিটো দেওবাৰ মোৰ অলপ সুস্তি লাগে কাম কৰিবৰ কাৰণে। মই ইয়াত চাই থাকিলে নহ'ব, তলত যাওঁ, ভাত চাত বনাব লাগে যিহেতু। তাৰপিছত আৰু ইফালে আহি মেলি পিঁয়াজ চিয়াজ কাটি ল'লোঁ। তাৰপিছত ইফালে আলু 2টা আৰু ৰচুন আদা গুচাই ল'লোঁ। এইফালে মাংসখিনি মই বইল কৰি ল'বৰ কাৰণে এতিয়া কাৰেণ্টত দিছোঁ। অকণমান মানে বইল কৰিম। বইল কৰাৰ পাছত আৰু বইল কৰা হৈ গ'ল। হৈ যোৱাৰ পাছত আৰু মই এতিয়া চিধা মানে কেৰাহী পাতি আৰু তেল অকণমান দিম আৰু বেছি নিদিওঁ তেল, যিহেতু মই আজি অলপ বেলেগ ধৰণে এখন চব্জি বনাবলৈ গৈ আছোঁ। চ' আপোনালোকে হয়তো খাই পাইছে, বহুতে খাই পোৱাও নাই, আৰু যদি খাই পোৱা নাই বনাই চাব, সঁচাকৈ বহুত খাব ভাল লাগে। আৰু তাৰপিছত আৰু এতিয়া বনাইছোঁ মাংসখিনি প্ৰথমতে অকণমান তেল দি ল'লোঁ। দিয়াৰ পাছত আৰু অকণমান সিজাই মেলি অকণমান পিঁয়াজ দিলোঁ। পিঁয়াজ দিয়াৰ পাছত পিঁয়াজখিনি অকণমান সিজাৰ পাছতে আকৌ মই ইফালে মছলা দি দিম। আৰু ইফালে ৰচুন আদা কৰি থৈ দিয়া আছিলে মোৰ, ৰচুন আদা অকণমান দিছোঁ। আৰু ৰচুন আদা নিদিলেতো আধৰুৱা চব্জিখন নে কি কয়, গাহৰি মাংস খাবলৈ হ'লে অকণমান টেষ্ট। তাৰপিছত আৰু ৰং জলকীয়া, হালধি আৰু জীৰা পাউডাৰ অকণমান দি মিক্স কৰি ল'লোঁ। ধুনীয়া আছে। দি লোৱাৰ পাছত মই আকৌ এইখিনি কেৰাহীটোৰ পৰা মই এতিয়া আকৌ কুকাৰত লৈ আনিলোঁ। কুকাৰত মই ইয়াত দাইল আৰু বিলাহী 2টা দি মেলি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰাৰ পাছত ইয়াত পানী দি মেলি মানে 2টা বা 3টা চিটি মাৰি দিলে মানে ধুনীয়াকৈ হৈ যাব। আপোনালোকে ইয়াত দেখিছে নহয়, বৰ্তমান হৈ গ'ল মোৰ, চিটি মাৰিলোঁ। আৰু ইফালে গাহৰি আৰু মচুৰ দাইল ধুনীয়া এটা ৰেচিপি হৈ গ'ল মোৰ। আৰু আপোনালোকে যদি এনেধৰণে খাই পাইছে বা কমেণ্ট কৰিব, যদি পোৱাও নাই আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। সঁচাকৈ কৈছোঁ বহুত মজা লাগে। চ' আপোনালোকে এবাৰ ট্ৰাই কৰিব। তেনেহ'লে গাইজ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আকৌ এটা ভিডিঅ'ত আপোনালোক লগ পাই আছোঁ। আৰু গাইজ মই ভাতটো খাই লওঁ, ভাতটো পাই ল'লোঁ যিহেতু। আৰু ভাতটো খোৱাৰ পাছত আৰু কি ক'ম আৰু আপোনালোকক এইটোৱে ক'ব বিচাৰোঁ যে বহুত বহুত ধন্যবাদ আপোনালোকক মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে। আৰু আপোনালোক সকলোৱে সুস্থ থাকক, যাতে আকৌ এটা ভিডিঅ'ত মই আপোনালোকক লগ পাওঁ। আৰু আজিলৈ আহিছোঁ। বাই বাই গাইজ, লাভ ইউ।